ইয়াত পকৰণ পকৰণ হিচাপে অলপমান হালধি এইটো নিমখ জোখত দিব দেই জিৰা পাউডাৰ বেছি নিদিব এইটো জলকীয়া পাউডাৰ এতিয়া বনোৱাই হোৱা নাই আৰু খালি মোক খালি এইটো হৈছে মিট মছলা এইখিনি হৈছে ৰচুন আৰু আদা আদাৰ মিশ্ৰণ তাৰপিছত ভাত আনিছোঁ দালি আনিলোঁ আলু পিঁয়াজ ভাজা আনিলোঁ মাছ আনিলোঁ জলকীয়া কাটি দিয়া হৈছে দেখাব লাগছে কৈ ৰান্ধা অনলাইন হেৰি হয় না পানী দিছে মই এক পানীও নাতুলিলোঁ এতিয়া দূৰ ল'লোঁ ৰাতিপুৱা লৈছোঁ অঁ ৰাতিপুৱা লোৱা আছে এইখিনি এতিয়া দিব লাগিব অলপমান কেঁচা মিঠাতেল পুৰা যে ৰান্ধনী ৰান্ধা হেৰি দেখা যে লোকেল এইটো লোকেল তাৰপিছত ভালকৈ এইখিনি মঠিব লাগিব আটা মৰা নিচিনা মতে কেইখনমান নেমু পাত দিয়া হৈছে খুব ভালকে মাখি দিওঁ নেমু টেঙা দুই হাতে পুটুককে হৈ যাব এঘণ্টা কেৰাহীটো ক'ত লগত এখন পাত দি লওঁ তলত তেনেকৈ খুচিবি কিমান আছে ফুল সোমালে নাই সেইটোৱে এয়াৰ সোমালে সোমাব নালাগে হ'ব থাকিব ইয়াৰ মানে নেকি ইটোত ভৰা মাংস বহুত কম হোৱা নাই দেখোন এটা চুঙাত চুঙাটো সৰু নাই বেছি দেখিছোঁ কি বনোৱা হৈছে এইটো কয় চুঙা মাংস একবাৰ খালে দুবাৰ খাব মন যাব আপুনি কাৰ পৰা শিকিছিলে এইটো এনেকৈ বনাবৰ কাৰণে এনেকৈ ৰান্ধিবৰ কাৰণে স্পেচিয়েলি আমাৰ যিটো ট্ৰেডিশ্যনেল ফুড না ঘৰতে চাই শিকে আৰু ইয়াৰ লগত কি থাকিব লাগে খাবৰ কাৰণে ইয়াৰ লগত সেইটোতো গম পায়ে ন ঘৰত বনোৱা একটো পানীয় ৰংচঙীয়া ক'লা বগা তেতিয়াহ'লে বেছি জমে আপুনি সেইটো যদি ৰেষ্টুৰেণ্টত যদি কিনিবলৈ যোৱা যায় এটা চুঙাৰ দাম আপুনি 1000 দিব লাগিব মিনিমাম এইটো আপুনি এতিয়া কিমান সময় পুৰিলে 2 hours 2 ঘণ্টা
2 ঘণ্টাত পোৱাৰ পাছত বাকলিবিলাক অলপমান ৰঙা হোৱাৰ পিছত হৈ গ'ল। এতিয়া এনেকৈ কাটি কাটি উলিয়াব লাগিব। Oke. Ya lah, mau di sini.